Discussion about vowel and semi-vowel. ইংৰাজী বৰ্ণমালাৰ 26টা আখৰৰ মানে লেটাৰৰ 5টা ভাৱেল আৰু 2টা সেমি ভাৱেল। ভাৱেল 5টা হ'ল এ ই আই অ ইউ আৰু সেমি ভাৱেল 2টা হ'ল ডব্লিউ ৱাই। ইউজ অফ ভাৱেল, আমি এই ভাৱেল কেইটানো ইংৰাজী কিদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ স্বৰ বৰ্ণমালা অ আ খনৰ পৰা যেনেকৈ আমি আকাৰ ইকাৰবিলাক পাওঁ নে অ আ হস্ৰ ই দীৰ্ঘ ই হস্ৰ ই দীৰ্ঘ ৰি এ ঐ অ ঔ এই 11টা আখৰৰ পৰা আমি আকাৰ ইকাৰসমূহ পাওঁ। ঠিক সেইদৰে আমাৰ ভাৱেল এ ই আই অ ইউ এই 5টা ভাৱেলেৰে আমি ইংৰাজী শব্দবিলাক লিখিব পাৰোঁ। আমি ৱাৰ্ড লিখাৰ ক্ষেত্ৰত এই এ ই আই অ ইউ এই ভাৱেল 5টা ব্যৱহাৰ কৰা হয়। এতিয়া কিদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ এৰ পৰা আমাৰ হয় অ আ এৰ মাত্ৰা ব্যৱহাৰ হয়। যেনে পাঁচ পি এ ডবল এছ পাঁচ এই পাঁচ শব্দটোৰ এটোত আ মাত্ৰাত ব্যৱহাৰ হৈছে। ঠিক সেইদৰে ডে ডি এ ৱাই ডেটোৰ ক্ষেত্ৰত এটো একাৰত ব্যৱহাৰ হৈছে ডে। কেন চি এ এন কেনৰ ক্ষেত্ৰতো এই এটো একাৰত ব্যৱহাৰ হৈছে। এতিয়া ইৰ পৰা আমি এ আৰু ইৰ মাত্ৰা পাওঁ। যদি আৰু ইটো ডবল ই হিচাপত ব্যৱহাৰ হয় ই হিচাপত ব্যৱহাৰ হয় আমি দীৰ্ঘ ইৰ মাত্ৰাটো পাওঁ। উদাহৰণস্বৰূপে টেন টি ই এন টেন ইয়াতে আমাৰ এৰ হিচাপত ব্যৱহাৰ হৈছে টেন। এইচ চি হি এই হিটোৰ ক্ষেত্ৰত আমাৰ ইটো হস্ৰ হিচাপত ব্যৱহাৰ হৈছে। ঠিক সেইদৰে মিট এম ডাবল ই টি মিট এই ইয়াতে ডাবল ই হিচাপত ব্যৱহাৰ হৈছে কাৰণে ইয়াতে আমি দীৰ্ঘ ই ৰূপত ব্যৱহাৰ পাইছোঁ মিট আদি। তাৰপাছত আইৰ পৰা আমি হস্ৰ ই আৰু আই এই উচ্চাৰণত ব্যৱহাৰ কৰিব পাৰোঁ। যেনে তিল টি আই ডবল এল তিল ইয়াতে আইটো হস্ৰ ইকাৰ হিচাপত ব্যৱহাৰ হৈছে তিল। কাইণ্ড কে আই এন ডি কাইণ্ডৰ ক্ষেত্ৰত আই হিচাপত আহিছে উচ্চাৰণটো আমাৰ কাইণ্ড আদি। অ'ৰ পৰা আমাৰ অ উচ্চাৰণত ব্যৱহাৰ হয় অ'কাৰৰ উচ্চাৰণত ব্যৱহাৰ হয়। কিন্তু যদি অ'টো ডাবল অ হিচাপত ব্যৱহাৰ হয় তেতিয়াহ'লে ইয়াৰ উচ্চাৰণ হস্ৰ উ ৰূপত হয়। উদাহৰণস্বৰূপে জি অ' গ'টোত ইয়াতে অকাৰ হিচাপত ব্যৱহাৰ হৈছে ঠিক সেইদৰে চ'ৰ ক্ষেত্ৰতো অকাৰ হিচাপত ব্যৱহাৰ হৈছে। কিন্তু মুন এম ডাবল অ' এন মুনত যিহেতু ডাবল অ ব্যৱহাৰ হৈছে ইয়াত ডাবল অটো হস্ৰ ৰূপত ব্যৱহাৰ হৈছে মুন আদি। ইউটো আমি ইউ আৰু হস্ৰ আৰু ইউ উচ্চাৰণত ব্যৱহাৰ হয় আৰু কেতিয়াবা আৰ উচ্চাৰণতো ব্যৱহাৰ হয়। যেনে পুল পি ইউ ডাবল এল পুল এই পুল শব্দটোৰ ইউটো আমাৰ হস্ৰ ৰূপত ব্যৱহাৰ হৈছে। ইউনিভাৰ্চিটি ইউ এন আই ভি ই আৰ এছ আই টি ৱাই ইউনিভাৰ্চিটি ইয়াত ইউ হিচাপত ব্যৱহাৰ হৈ আছে ইউনিভাৰ্চিটি। ঠিক সেইদৰে কাপ চি ইউ পি কাপটোত ইউটো আকাৰ হিচাপত গৈছে কাপ। সেইদৰে ছান এছ ইউ এন ছান ৱাৰ্ডটোতো ইউটো আকাৰ হিচাপত ব্যৱহাৰ হয়। ইয়াৰ উপৰিও আমি এৰ পাছত যদি আই হয় অৰ্থাৎ এ আই হয় উচ্চাৰণ এৰ দৰে হয়। যেনে ট্ৰেইন টি আৰ এ আই এন ট্ৰেইন ইয়াতে একাৰ হিচাপত ব্যৱহাৰ হৈছে। অ'ৰ পাছত যদি আই হয় ঐ তেতিয়াহ'লে উচ্চাৰণ ঐ হিচাপত ব্যৱহাৰ হয়। যেনে কইন চি অ' আই এন কইন ইয়াতে চি অ' আৰু আইটো ঐ হিচাপত ব্যৱহাৰ হৈছে। এৰ পাছত যদি ইউ হয় তেতিয়াহ'লে অৰ্থাৎ এ ইউ হয় তেতিয়াহ'লে উচ্চাৰণটো ঔৰ দৰে ব্যৱহাৰ হয় ঔ। যেনে গৌৰী জি এ ইউ আৰ আই গৌৰী ইয়াতে জি এ ইউটো গৌৰী হিচাপত আমি এ ইউ ঔকাৰ হিচাপত পাইছোঁ আমি। ছেমি ভাৱেল 2টা হ'ল ডব্লিউ আৰু ৱাই। এই ডব্লিউ আৰু ৱাইৰ ব্যৱহাৰ আমাৰ
ৱৰ নিচিনা হয় আৰু ই ভিন্ন ভিন্ন হিচাপত ব্যৱহাৰ হয়। ডব্লুৰে হয় উইণ্ড' উল আদি। ঠিক সেইদৰে ৱাইৰে হয় য়েছ ইয়াক আদি। মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ দিবলৈ অনুৰোধ জনালোঁ। আজি আমি কি পালোঁ? এ ই আই অ' ইউ এই ভাৱেল পাঁচটা আমি ইংৰাজী ৱাৰ্ড লিখিবলৈ হ'লে কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে শিকিলোঁ। তাৰোপৰি ছেমি ভাৱেল দুটা ডব্লু আৰু ৱাই এই দুটা ছেমি ভাৱেল বুলি কোৱা হয় কিয় ই কেতিয়াবা কনচনেণ্টৰ দৰে ব্যৱহাৰ হয় আৰু কেতিয়াবা ভাৱেলৰ দৰে ব্যৱহাৰ হয়। সেই গতিকে আমাক ডব্লু আৰু ৱাইক ছেমি ভাৱেল বুলি কোৱা হয়। গতিকে ডব্লু আৰু ৱাই ছেমি ভাৱেল আৰু এ ই আই অ' ইউ ভাৱেল। গতিকে আমি এই ভাৱেলকেইটা ব্যৱহাৰ কৰি আমি ইংৰাজী ৱাৰ্ডবিলাক লিখিব পাৰোঁ। আজিলৈ এইখিনি।